हाय फ्रेंड्स मैं पुरबी और आपको आको एबार स्वागतम जनालो मोर चेनेल ट्रेडिशन अफ ब्यूटीफुल नॉर्थ ईस्टলৈ। आज दीपावली और आपलोक सकलोলৈ दीपावलीर शुभकामना जाचिलो। दीपावली हिंदू जैन शिख और किछु बुद्धসকলে এই उत्सव पालन करे। এই उत्सव अत्यंत जनप्रिय। এই उत्सवत आंधाৰৰ বিৰুদ্ধে পোহৰৰ, অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ प्रतिनिधित्व करे। आज शिशु दिवसर मूल अर्थ হৈছে শিশুসকলক शिक्षा दीक्षार पथ मुकली कर दिया, देखुवाई दिया, भविष्य एजन दायित्ववान नागरिक हिसापे प्रस्तुत कर उलिया। आज मैं दिन तो कि करूँ सैया आपलोकर लगत शेयर करिम बुली भाविছোঁ। गतिके भिडिओ आरम्भ करूँ बोलक। एया रातिपुৱাৰ आरम्भणि। प्रथमते बिचनात थाकोते मोबाइलটো अलप समय चालू, तार पिছত चाह खालो। चाह खाई इतिया घर साफा करात लागिছোঁ। এইবোৰ মোৰ সৰুকালৰ খেলা বস্তু। এতিয়া ঘৰ মুচিছোঁ। এয়া আন্টি এজনীয়ে মিঠাই বনাইছিলে, অকণমান টেষ্ট কৰি চালোঁ কেনেকুৱা হৈছে। ভাল হৈছে, ভাল বনাইছে। मोर घर मोचा हो गल, साफ चिकुण करूँ गोटेकेटा रूम देखा नहल, मोबाइल तो थोआ पजिशन तो नाई। एतिया मैं फूलत पानी दिम और आपलोको देखाम फूलकेडाल मोर केनेकेनो राखिছোঁ। पूरा शुकाई गई फूलकेडाल, पानी दिया नाजाए, किन्तु आज दिम बुली भाविছোঁ। बोलक तेतियाह'ले। पानी दिया हो गल, इतिया गा धुब जाम, तार पिছত भात खाम। भात खाई उठी लाइट लगाम, आपलोको देखाम केनेके लाइट लगाओ। गतिके बोलक। এইকেইডাল লাইট টেষ্টিং কৰি চাব লাগিব ভালে আছে নে নাই। এইডাল ভালে আছে। এতিয়া নেক্সটডাল চাম। নেক্সট এইটো ফুলটো ঠিকে আছে। এই লাইটকেইডাল বহুত পুৰণা হয়, কমেও 8 বছৰমান হৈছে। ইমান বছৰ নাযায়ে আৰু 20 মিটাৰকৈ আছে। ভাবক কিমান দীঘল। এতিয়া উঠিম মই জখলাত। সেইডাল লোহাৰ হয়, বনাই আনিছে লোহাৰ দোকানৰ পৰা। নাৰিকল পাৰিব ভাল, তামোল পাৰিব ভাল এইডালত উঠি পেলাই। অকলে লগাব নোৱাৰিলোঁ, ওচৰৰ ভাইটি এজনকো মাতিলোঁ ধৰি দিবৰ কাৰণে। এতিয়া নামি আহিলোঁ। নামি আহোঁতে অৱশ্যে অলপ ভৰি কঁপিছিল। এতিয়া আঁকিম ৰংগলী, কিন্তু ৰং নাই, সেইকাৰণে ফেব্ৰিক কালাৰ আৰু ঘৰত মৰা ৰঙে ইউজ কৰিলোঁ। এয়া চক পেঞ্চিলেৰে আঁকি লৈছোঁ ডিজাইন এটা সৰু চাই। এয়া ঘৰত মৰা ৰং, ফেব্ৰিক কালাৰ এনেকৈ লগালেও পিছে এবছৰমান যায়, এবছৰ কালাৰটো থাকে। আগতেও এবাৰ কৰি পাইছিলোঁ। এতিয়া বনাম কেণ্ডেল লাইট। এয়া সৰু পুৰণা টেমা এটা আছিল, সেইটো লৈ আহিছোঁ উঠাই। এচামুচ পানী দিছোঁ, এচামুচ তেল দিছোঁ, পানী দিছোঁ আৰু এইটো প্লাষ্টিকটোৰ ভিতৰত শলিতাডাল সোমাই দিছোঁ। দি পেলাই অকণমান তেল লগাই দিছোঁ।
পিছত এইটো পুৰণা বাচন আছিলে, পুৰণা এটা কিবা কাণফুলি থোৱা আছিলে, মামৰ ধৰি গৈছিল, সেইকাৰণে মই এনেকৈ ইউজ কৰিলোঁ। এতিয়া চাকিটো জ্বলাই দিম। আপোনালোকক এইটো দেখাই দিলোঁ কেনেকৈ কৰিছোঁ। এয়া অলপ ভাল দেখিবৰ কাৰণে মই গোলাপৰ পাহি কেইটামান ওপৰত দি দিছোঁ, যাতে অলপ ধুনীয়া দেখি গম নাপায় যাতে পুৰণা বস্তু বুলি। হৈ গ'ল। এয়া শৰাই দিলে গধূলি সময়ত। এইটো গ্লাছৰ, এইটো আগতে চকলেট আছিলে, মই ইয়াতে নাৰ্জী ফুল। হৈ গ'ল কেণ্ডেল লাইট। এয়া ফেব্ৰিকৰ বটলত শলিতা ভৰাই দিছোঁ। এতিয়া যাব ওলাইছোঁ ফ্ৰেণ্ডৰ ঘৰত। মোক মাতি আছিলে, গতিকে মই যাম এতিয়া আৰু আপোনালোককো দেখাম মোৰ ফ্ৰেণ্ডজনীক। বলক। ফ্ৰেণ্ডৰ ঘৰ আহি পালোঁ। ফ্ৰেণ্ডৰ ঘৰ আহি পালোঁ। আপোনালোকক কৈ আছিলোঁ মোৰ ফ্ৰেণ্ড এয়াই হৈছে, পিছফালে লুকাই আছে, লাজ কৰিছে কেমেৰাৰ ওচৰত আহিব। এয়া ঘৰত ঘূৰি আহিলোঁ। বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো, নহ'লে আমনি পাব পাৰে চাই পেলাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।